নমস্কাৰ স্মৃতিৰ আখৰলৈ আপোনালোকক স্বাগতম জনালোঁ। আজি মই কলডিলৰ বইল আঞ্জা কেনেদৰে ৰান্ধিব লাগে তাকে লৈ আহিছোঁ। আহকচোন মোৰ আখৰলৈ যাওঁ। ইয়াৰ বাবে মই লৈছোঁ এতিয়া আঠিয়া কলৰ ডিল, তাৰপিছত গাজৰ, বিলাহী, আলু, পিঁয়াজ, নহৰু, আদা আৰু নৰসিংহৰ পাত। প্ৰথমতে মই কলডিলটো গেছতে অলপ ঘূৰাই পুৰি লৈছোঁ। বেছি দেৰি নালাগে, অলপ দেৰি পুৰি ল'ব। পুৰি লৈ বাকলিটো ওপৰৰ এটা বা দুটা তৰপ এৰুৱাই কুকাৰত ডাঙৰকৈ বইল কৰি দিব। আলু বইল কৰিব লগে লগে তিনি চাৰিটামান হুইচেল মাৰিলে হৈ যাব। তাৰপিছত এইখিনি মই গাজৰ, বিলাহী সৰুকৈ কুটি লৈছোঁ, আদা নহৰু খুন্দি ল'লোঁ, এয়া পিঁয়াজো কুটি ল'লোঁ। পিঁয়াজ অকণমান সৰহকৈ দিব। তাৰপিছত এটা গিলাচেৰে কলডিলটো কাটিব এনেদৰে। গিলাচটো ল'লে ভাল এইকাৰণে যে হাতত নেলাগে একো, এনে অতি সহজে কাট খাই যাব। আপোনালোকে এনেকৈ কৰিব। তাৰপিছত এই কলফুলৰ মাজত এনেদৰে যদি এইকেইডাল এৰুৱাই পেলাব হাতেৰে, নহ'লে বৰ টান হৈ থাকিব। এইখিনি এৰুৱাই পেলাব। বাহিৰৰ ফুল এটা তৰপ বা দুটা তৰপতে থাকে, ভিতৰখিনি কোমল মিলি যায়। ধুনীয়াকৈ এনেকৈ এটা ষ্টিলৰ এনেদৰে কাটি দিব। অতি সহজে কাট খাই যাব। তাৰপাছত মই এয়া কেৰাহী গৰম কৰিছোঁ। ইয়াত মই অলিভ অইল দিছোঁ, আপোনালোকে ৰিফাইন তেলো দিব পাৰে। ইয়াত এতিয়া মই এয়া পিঁয়াজ দি দিছোঁ। আদা নহৰু দি দিছোঁ একেলগে। তাৰপাছত এয়া বিলাহীখিনি অলপ লৰাই লওঁ। এয়া গাজৰ দি দিছোঁ, ভালদৰে লৰাই দিছোঁ। তাৰপিছত জোখমতে নিমখ দি দিব। হালধি দিবৰ প্ৰয়োজন নাই। ভালদৰে এনেদৰে লৰাই ঢাকি দিব। অলপ দেৰি ঢকাৰ পাছতে পুনৰ এয়া মই দাঙি আনিলোঁ। এইখিনি প্ৰায় সিজিছে। এতিয়া মই কলডিলখিনি দি দিলোঁ। তাৰপিছত এয়া আলুখিনি দিছোঁ। আলুখিনি হেতাই অলপ ফেনেকি ল'ব, অলপ টুকুৰা কৰি থ'ব, তেতিয়া খাবলৈ ভাল হয়। অলপমান মই এতিয়া জালুকৰ গুড়ি দি দিছোঁ। ভালদৰে লৰাই ঢাকি দিব। এয়া এনেদৰে দেখাব। এইখিনি প্ৰায় হৈছে। এতিয়া ইয়াতে মই পানী দি দিম, জোখমতে পানী দিব। মই এতিয়া উতলিবলৈ ঢাকি দিছোঁ। বেছি সময় নালাগে, 2 মিনিটমানৰ পাছতে ঢাকন খুলি দিব পৰা যায়, কাৰণ বস্তুবোৰ সিজি আছিলেই। সেয়া কলডিলৰ আঞ্জা প্ৰস্তুত হৈ গ'ল। খুব ধুনীয়া এটা ৰং দেখিছে আৰু বৰ ধুনীয়া গোন্ধায়ো। আঠিয়া কলৰ ডিল বনালে ইয়াতে মই আৰু ভাল গোন্ধাবলৈ নৰসিংহ দি দিছোঁ।
এই বইল দাইলখন অতি কম সময়ৰ ভিতৰতে বৰ সুন্দৰভাৱে প্ৰস্তুত কৰিব পৰা যায়, সোৱাদযুক্তও হয়, স্বাস্থ্যসন্মতো। এতিয়া মই ইয়াতে কেঁচা জলকীয়া দুটা ফালি দিছোঁ। বিশেষ মা মছলা নোহোৱাকৈ এনে বইল আঞ্জাখন আপোনালোকে বনাবচোন, খাই চাব, কেনে পালে জনাব। ভিডিঅ'টো চাই কেনে পালে? যদি ভাল লাগিলে আঞ্জাখন বনাব আৰু মোৰ ভিডিঅ'টো লাইক আৰু ছাবস্ক্ৰাইব কৰিব। আজিলৈ আহোঁ, ধন্যবাদ।